কেইটামান খুব সহজ ব্যায়াম যিকেইটা যদি আপুনি ৰাতিপুৱা শুই উঠিয়ে কৰে আপোনাৰ গোটেই দিনটো একেবাৰে ভাল ভাল লাগিব। পিছে আপুনি এতিয়া ভাবিছে যে ৰাতিপুৱা শুই উঠিনো কাৰ ব্যায়াম কৰা সময় থাকে। আপোনাক মই কৈছো নহয়, এই ব্যায়ামকেইটা ইমানেই সহজ, আপুনি চকীত বহি বহিয়ে 5 মিনিটতে এই ব্যায়ামকেইটা কৰি শেষ কৰিব পাৰিব। এতিয়া আহকচোন আমি একেলগে সেই সহজ ব্যায়ামকেইটা কৰোঁ। প্ৰথম ব্যায়ামটো কৰাৰ বাবে আপুনি চকী এখনত ধুনীয়াকৈ এনেকে বহি ল'ব। বহি লৈ আপুনি সন্মুখৰ ফালে এনেকে ভাঁজ হৈ যাব, পিছফালে হাৰি যাব। সন্মুখৰ ফালে এনেকে আহিব, পিছফালে এনেকে আপুনি ব্যায়ামটো 1 মিনিট সময় পুনৰাবৃত্তি কৰিব। নম্বৰ ব্যায়ামটোৰ বাবে আপুনি এখন হাত আঁঠুত ৰাখিব, আনখন হাত এনেকে আপোনাৰ মূৰত ৰাখিব, ৰাখি লাহে লাহে এনেকে ঘূৰি যাব। এইবিলাক অংশত এটা খুব সুন্দৰ ষ্ট্ৰেচ অনুভৱ হ'ব। একেই ধৰণে আপুনি আনটো চাইডেও কৰিব। এনেকে আপুনি ব্যায়ামটো দুইটা চাইডে 1 মিনিট সময় পুনৰাবৃত্তি কৰিব। 3 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি দুইখন হাত এনেকে ধৰিব, ধৰি লাহে লাহে ওপৰলৈ দাঙি দিব। এনেকে পজিশ্যনটো 10 ছেকেণ্ড ধৰিব আৰু নমাই দিব। দুইখন হাত এনেকে ধৰিব, ওপৰৰ ফালে হাত দুখন টানি দিব। পজিশ্যনটো এনেকে 10 ছেকেণ্ড ধৰিব আৰু লাহে লাহে নমাই দিব। আৰু এনেকে আপুনি ব্যায়ামটো 1 মিনিট সময় পুনৰাবৃত্তি। 4 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি এখন ভৰি এনেকে আঁঠুৰ ওপৰত ৰাখিব, ৰাখি দুইখন হাতৰ সহায়েৰে আপোনাৰ ভৰিখন এনেকে ওপৰৰ ফালে টানিব। এনেকে টানি ধৰি 10 ছেকেণ্ড সময় ধৰিব আৰু এৰি দিব। আৰু এনেকে ব্যায়ামটো আপুনি 1 মিনিট সময় পুনৰাবৃত্তি কৰিব। 5 নম্বৰ ব্যায়ামটোৰ বাবে একেই পজিশ্যনত থাকিব, থাকি এবাৰ দুইখন হাতৰ সহায়েৰে আপোনাৰ ভৰিখন তল ফালে এনেকে ঠেলি দিব। ঠেলি দিব, 10 ছেকেণ্ড ধৰিব আৰু এৰি দিব। এনেকে আপুনি ব্যায়ামটো 1 মিনিট সময় পুনৰাবৃত্তি কৰিব আৰু একেই ধৰণে আনটো চাইডেও ব্যায়ামকেইটা কৰিব। শেষৰ ব্যায়ামটোৰ বাবে আপুনি চকীৰ পৰা উঠি ল'ব, উঠি লৈ কঁকালত হাত দুখন এনেকে ৰাখিব, ৰাখি লাহে লাহে এনেকে পিছফালে হাউলি যাব। পজিশ্যনটো এনেকে 5 ছেকেণ্ড ধৰি ৰাখিব, তাৰপিছত আগুৱাই আহিব। এনেকে আপুনি ব্যায়ামটো 10 বাৰ সময় পুনৰাবৃত্তি কৰিব। হয়নে একেবাৰে সহজ ব্যায়াম? আপুনি এবাৰ ৰাতিপুৱা এইকেইটা ব্যায়াম কৰি চাবচোন আৰু আপুনি দেখিব আপোনাৰ গোটেই দিনটো একেবাৰে বহুত বেছি ভাল হৈছে। বহুত জয় ভিডিঅ', কাইণ্ডলি সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ।